हेलो वेलकम बैक टू माय चैनल কি খবৰ আপোনালোকৰ ভালে আছে নে আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজত থাম্বনেল চাইটো গম পাইছে আজিৰ ভিডিওটো কিহৰ ওপৰত হয় আজি মই বনাব লৈছো বাটাৰ পনীৰ মছলা সব বলক এতিয়া আৰম্ভ কৰো বাটাৰ পনীৰ মছলা বনাবৰ কাৰণে এয়া মই লৈছো বিলাহী পিয়াজ কাজু তেজপাত আদা নহৰু জলকীয়া লং দালচিনি আৰু ইলাইচি লগতে আৰু এটা প্লেটত এয়া মই এক পেকেট পনীৰ কাটি থৈছো দেন মই বাউল এটাত কুহুমীয়া গৰম পানী লৈছো দেন তাত অলপ নিমখ এড কৰি মই কাটি থোৱা পনীৰখিনি দি লৈ 20 মিনিটৰ কাৰণে কভাৰ কৰি থৈ দিম পনীৰখিনি ভিজাই লোৱাৰ পিছত এতিয়া মই বিলাহী কেইটা কাটি লম আৰু 200 গ্ৰাম পনীৰত মই 4টা বিলাহী লৈছো যদি আপোনালোকৰ ঘৰত মানুহ বেছি তেনেহলে সব বস্তুৰ পৰিমাণটো অলপ আপোনালোকে বঢ়াই ল'ব এয়া বিলাহীখিনি কাটা হৈ গৈছে তাৰ পিছত মই বাউল এটাত উলালো মিৰ্চি পাউডাৰ জিৰা ধনিয়া পাউডাৰ হালদি আৰু লগতে মই লৈছো 3 টেবুলস্পুন দৈ সেইখিনি দি হোৱাৰ পিছত গোটেইখিনি মিক্স কৰি এটা পেষ্ট বনাই লম পেষ্টটো বনাই হোৱাৰ পিছত লাষ্টত মই অলপ বাটাৰ এড কৰি আৰু অলপ মিক্স কৰি লম মিক্স কৰি লোৱাৰ পিছত এতিয়া মই পিয়াজখিনি কাটি লম আৰু আপুনি যেনেকৈ বিচাৰে তেনেকৈ পিয়াজখিনি কাটি ল'ব পিয়াজটো বেছি দিব নালাগে আপোনালোকৰ যদি কোৱান্টিটি বেছি হয় তেনেহলে অলপ বেছিকৈ দিব আৰু যদি মুটকে যদি অলপ কমকৈ বনাব বিচাৰিছে তেনেহলে আৰু অলপ কমাই দিব পিয়াজখিনি কাটা হৈ যোৱাৰ পিছত মই কেৰাহীখন বহাই তাত অলপ ঘি দিলো ঘিটো অলপ গৰম হৈ যোৱাৰ পিছত মই দিলো তেজপাত ইলাইচি লং অলপ দালচিনি আদা নহৰু জলকীয়া এটা শুকান জলকীয়া দুটা আৰু লাষ্টত পিয়াজখিনি দি মই অলপ ভাজি লম পিয়াজখিনি অলপ ভাজি হৈ যোৱাৰ পিছত মই বনাই থোৱা পেষ্টখিনি কেৰাহীত দি লৈ অলপ ভাজি লম অলপ ভাজি হৈ যোৱাৰ পিছত মই কাজু দি লৈ মিক্স কৰি লোৱাৰ পিছত মই কাটি থোৱা বিলাহীখিনি দিলো লগতে অলপ দিলো নিমখ আৰু মিৰ্চি পাউডাৰ সেইখিনি দিয়া হোৱাৰ পিছত মই গোটেইখিনি আকৌ এবাৰ ধুনীয়াকৈ মিক্স কৰি ললো গোটেইখিনি মিক্স কৰি লোৱাৰ পিছত মই হিজিবৰ কাৰণে কভাৰ কৰি বহাই দিলো এয়া চাওক অলপ হিজিছে বিলাহীখিনি কিন্তু আৰু অলপ হিজিব বাকি আছে সো মই লাষ্টত অলপ পানী এড কৰিলো পানীখিনি দি লৈ লাৰি মই আৰু অলপ টাইম বহাই থলো এণ্ড আফটাৰ ফিউ মিনিটছ আমাৰ মছলা ৰেডি হৈ গ'ল এতিয়া ঠাণ্ডা হ'বৰ কাৰণে মই বাচন এটাত উলাই লৈছো এয়া মছলাখিনি ঠাণ্ডা হৈ গৈছে যিহেতু গ্ৰাইণ্ড কৰিলে তেজপাতটো খাবলৈ বেয়া লাগিব সেই কাৰণে মই তেজপাতটো উলাই লৈছো উলাই লোৱাৰ পিছত মছলাখিনি মই মিক্সাৰত দি এটা ঠিক পিউৰি বনাই লম মছলাখিনি ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গৈছে এতিয়া মই এনেকুৱাকৈ সেকি লম যিহেতু মোৰ তাত ডাঙৰ সেকনি নাই সেই কাৰণে মই এনেকুৱাকৈ সেকি লম আৰু আপোনালোকৰ সুবিধা মতে দি সেকি ল'ব আৰু এয়া চাওক সেকা হোৱাৰ পিছত এইখিনি জাবৰ ওলাইছে যদি এইখিনি থাকিল হয় তেতিয়াহলে কিন্তু খাবলৈ বেয়া লাগিল হয় গোটেইখিনি সেকা হৈ যোৱাৰ পিছত মই পেনটো বহাই অলপ বাটাৰ দিলো বাটাৰখিনি গৰম হৈ গৈছে এতিয়া মই পিউৰিখিনি ইয়াতে দি দিম দি লৈ মই বাটাৰখিনিৰ লগত মিক্স কৰি লম এয়া চাওক গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে সো মই এতিয়া ইয়াতে এড কৰিম পনীৰখিনি মই অলপ টাইম ভিজাই থৈছিলোঁ এয়া চাওক এতিয়া ইমান সফ্ট হৈ গৈছে পনীৰখিনি সো মই এতিয়া পনীৰখিনি পানীৰ পৰা উলাই মই মছলাত দি দিম এনে নৰ্মেলিটো আমি ক'বাত যদি দিও পনীৰ তেতিয়া ভাজি ল'ব লাগে কিন্তু বাটাৰ পনীৰ মছলাত পনীৰটো ভাজিব নালাগে পনীৰখিনি দিয়া হোৱাৰ পিছত এতিয়া মই মছলাখিনিৰ লগত মিক্স কৰি অলপ সময়ৰ কাৰণে বহাই থম আফটাৰ ফিউ মিনিটছ আমাৰ বাটাৰ পনীৰ মছলা খাবলৈ একেবাৰে ৰেডি হৈ গ'ল এয়া চাওক ইমান ধুনীয়া হৈছে দেখিবলৈ যিহেতু গোটেইখিনি পাৰফেক্টলি হৈছে সো লাষ্টলি মই এতিয়া সাৰ্ভ কৰি দিম এণ্ড আপোনালোকে আজিৰ এইটো ৰেচিপি চাই কেনেকৈ পাইছে মোক কমেণ্টত জনাব আৰু যদি কেতিয়াও ট্ৰাই কৰা নাই ঘৰত আপোনালোকে তেনেহ'লে এবাৰ ট্ৰাই কৰিব এণ্ড ট্ৰাই কৰি মোক সেইটোও জনাব আপোনালোকে কেনেকৈ পাইছে খাই আৰু মোৰ যদি প্ৰিভিয়াছ ভিডিঅ' আপোনালোকে চোৱা নাই তেনেহ'লে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে এবাৰ গৈ চেক কৰিব লগতে মোৰ ইনষ্টাগ্ৰাম আইডিটো দি থৈছোঁ মোক তাতে ফ'ল' কৰি দিব এণ্ড মোৰ ভিডিঅ' যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব